দোস্ত এইটো এটা অদ্ভুত টাইপৰ ভিডিঅ' ৰাতি বৰ্তমান বাজিছে 11টামান বাজিল নেকি? 11টামান বাজিল, ভাত চাত খালোঁ। তো আপোনালোকে বাৰু ভূত বিশ্বাস কৰে নেকি? ভাই কৰা না? অলপ অলপ কৰোঁ। যদি নকৰেও আজিৰ ভিডিঅ'টোত কৰি দিব, কাৰণ আমি দুয়োটাই এই ৰাতিখন বিচাৰিব গৈ আছো ভূত। ভূত ভূত বিচাৰিব যাবা? আজিকালি ডিম্পুদা আজিকালি আকৌ পুৰা বাকচদি কৰে। ব্লগিং ভিডিঅ' এৰি আকৌ ডিম্পুদাই গৈছে ভূত বিচাৰিব, লগত আৰু এটা পাৰ্টনাৰক লৈ। হেৰৌ ডিম্পুদা লগতে যোনটো আছে এইটো ভূত দেখা পাই আগতে ভূতে তাক দেখি ভয় খাব ফচৰিকে। নমস্কাৰ মোৰ কলিজাক এফালকেটা, আজি মই বচাম ডিম্পুদাক। ইয়েছ, আজিকালি ডিম্পুদাক বাকচদি কৰে। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কৈছো ভিডিঅ'টো শুধুমাত্ৰ এণ্টাৰটেইনমেণ্ট পাৰ্পলৰ কাৰণে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছ মাইণ্ডত নলয়, আৰু চিৰিয়াছ মাইণ্ডত ল'লেও হামতো চুতিয়া হে। মনো কি যায়। চ' আৰু কি, নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছে আমাৰ অন্য নতুন ৰ'জ ভিডিঅ'ৰ মাজলৈ, আৰু আপোনালোকে চাই আছে গৌতম BY X। চ' আৰু কি, কোন আছে ভিডিঅ' ষ্টাৰ্ট কৰ। ৰাইজসকল থাৰখন লৈ যাম। নাই বাকচুদি কৰাৰ আৰু সীমা নাই। হেৰৌ ডিম্পুদা, আগতে মই কেলা শুনা পাইছিলো যে থাৰ লৈ কিনে মানে দুলানিয়া মানে দুলানক লৈ মানে ছোৱালীক ফুৰাব। হেৰৌ ডিম্পুদা, ভূতক হেৰনো থাৰ লৈ যায় কিয়? BMW লৈ যোৱা কেলা। ভূতক আনিব গৈছে ডিম্পুদাই আকৌ থাৰ লৈ। মোৰ মতে ডিম্পুদাই চাগে ছোৱালী নোপোৱাৰ কাৰণে ভূতকে বিয়া পাতিব নেকি? নাই এইটো কেনেকে হয়? মানে জীৱনটোত বহুত বস্তু দেখিলোঁ, দেখা নাই, চাব ইচ্ছা আছে। আজি আপোনাৰ কেলা ফচৰিকে। হেৰৌ ময়ো কেলা জীৱনত মিয়া খালিফাক দেখা নাই, চাবলৈ মোৰো বহুত ইচ্ছা আছে, বাট তেলে জ্বলেনো কেতিয়াবা পানী মিক্স খাই নহব ফচৰিকে। এইটো বয়সত তই জব বিচাৰা এৰি কি কৰি আছ? ৰাতি 11টা বজাত ভূত বিচাৰিব যাই আছ? হেৰৌ ফচৰিকে, তোৰ বয়সত তোৰ বয়সটো এতিয়ালৈকে পোৱা নাই বাৰু। তোৰ বয়স পালে মই ৰাতি 11টা বজাত মালটোৰ লগত ছেটিং কৰি থাকে কিছুমান ল'ৰাই, আৰু তই ভূত বিচাৰিব যাই আছ? গজব বেজ্জতি হে ইয়াৰ। ঠিকেই আছে। হেৰৌ তোৰ বয়সৰ ল'ৰাবিলাক মানে তোক চাই কি শিকিব? শ্মশানত যাব ভূত চাব। বাকচুদিৰ আৰু কিমান নাৰাখিলি তইও? মজা আয়া। অলপমান মুতি লওঁ বাপৰে। ডিম্পুদা মুতি লোৱা, এতিয়াই মুতি লোৱা, কিয়নো ভূত দেখাৰ পিছত তোমাৰ অকল মুত নহয়, কটি দি পাতলা গু ওলাই যাব, মানে হাগি দিবা। মই যিখিনি জানো তোমাৰ ইমানখিনি সাহস নাই যে তুমি ভূতক দেখা পাই ঠিকে থাকিবা। চ' ঠিকে আছে, পেচাব কৰি লোৱা, আৰু অলপমান পিছত তোমাৰ পেচাবৰ লগত গু দুটাই একেলগে ওলাই যাব। এখন মানুহৰ ঘৰে কিয় নাথাকে বহুত দিন আগৰ পৰা? সেইবিলাক বিচনা সেনেকে পৰি আছে বহুত দিনৰ পৰা। মোবাইলৰ ফ্লেছটো কাম নকৰা হ'ল বে, কি হ'ল বে? কিবা দেখছো কিবা এটা ভাই বহা চায়া দেখছো ভাই। কেমেৰাত আহিবা পাৰে। ডিম্পুদা যেনেকুৱা কৰিছা, মই এতিয়া পুৰা কনফাৰ্ম যে তুমি মুতিছা হাগিও দিছা চাগে। ইয়েছ, মোৰ নত ঠিক এনেকুৱা লাগিছে চাগে। তুমি এইটো ভিডিঅ'ত কেতিয়াও নোকোৱা যে তুমি হাগিছা, আৰু শুনিলেও কেনেকুৱা লাগিব? অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভূত দেখা পাই পেনত হাগি দিলে। মজা আয়া। আৰু যদি তুমি হাগি দিয়াখিনি ভিডিঅ'ত জাষ্ট অলপমান এটা প্ৰুফ এটা আহি গলে হয় তেনেহ'লে কি হলে জানা? গোটেই নিউজ লাইভ ৰাতিপুৱা এটাই ভাষণ দিলে, নমস্কাৰ বন্ধুবৰ্গ, এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আপোনালোকক দেখাই আছো। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই পেনত হাগি দিলে ৰাতি 11টা বজাত ভূত দেখা পায়। আপোনালোকক দেখাই আছো গৌতম বৰ্মনৰ সৈতে ৰাহুল বৰকাকতি, কেমেৰা পাৰ্চন গৌতম বৰ্মনৰ সৈতে ৰাহুল বৰকাকতি, DY365। আৰু কেলা ভূতটোকো চোৱা। মই এই ভূতটোক চাই কিনে এনেকুৱা লাগিছে ডিম্পুতে চাগে এটা মদাহী এটাক ধৰি কিনে কৈছে যে ৰাতি কোৱাৰ্টাৰৰ পইচাটো মই দিম, জাষ্ট মোক খালি এটা শ্ব' দেখাব লাগে, মানে এক্টিং কৰিব লাগে। ৱাহ ডিম্পুদা ৱাহ, তুমি ব্লগিং বাদ দি বলিউডত চান্স পাব লাগিছিল। তোমাক আগত যদি মানে সাউথ ইণ্ডাষ্ট্ৰি যদি তোমাক আগত দেখা পালে হেন তেনেহলে এই ভূতৰ চিনেমাটো কিবা এটা আছিলে, কাঞ্চনা টোত তোমাকে চান্স দিলে হয়, কিয়নো তুমি যেনেকৈ এক্টিং কৰিছা। হেৰৌ তোমাৰ গ্লাছ এটা পৰি গলে চাগে এটা সৰু ছোৱালী এনেকে ভয় নাখায়, যেনেকে তুমি কৰি আছা। কিয় আকৌ হাগি দিলা নেকি?
মোবাইল পৰিল ভাই পানী ভাই পানী পানী ভাই পানী 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 গাড়ীত এইখিনি ভিডিঅ' চাই কিনে তোমাৰ পুৰা ফুল ডাউট যে ডিম্পু দা কেইটা কোৱাৰ্টাৰ খাইছিলা ইমান বাকচুদি কৰি কেনে মানে ভিডিঅ'টো বনাবৰ কাৰণে আৰু ইমান ৰাতি ঠাণ্ডাৰ ভিতৰত ভিডিঅ' বনাবৰ কাৰণে অলপমান জোচ লাগিবই আৰু তুমি যেনেকুৱা এক্টিং কৰিছা বলিউডৰ শ্বাহৰুখ খানো পাত্তা নাপায় চ' কেইটা কোৱাৰ্টাৰ খাই লৈছিলা ইমানখিনি কণ্টেণ্ট দেখাবৰ কাৰণে সঁচাকে ভূত আছে সঁচাকে আছে ভূত ভূতটো আছে এইটো আমি সকলোৱে জানো চ' তুমি যেনেকৈ কৈছা সঁচাকে ভূত আছে সঁচাকে ভূত আছে হেৰ' চাবা যেতিয়া কেলা ৰাতি 2টা বজাত হাকা লাগিব ন পিছফালৰ পৰা কেলা টেঙন মাৰি ধৰিব তেতিয়া বুজি চাবা যে মই ভিডিঅ'টো কিয় কাৰণে বনাইছিলো ভূতৰ লগত পাংগা ন ব এতিয়া গাড়ীত যাব লাগে ভাই পাৰে এতিয়া ইমানখিনি বাকচুদিত একো হোৱা নাছিল এতিয়াহে মেইন পইণ্টত আহিছে হেৰ' ডিম্পুদাৰ গাতো হেনো ভূত আহি গৈছে আৰু ডিম্পুদাৰ চকুকেইটা চাইছেনে নাই একে কেলা আমাৰ মামাৰ দৰে মানে আমাৰ হিমন্ত মামাৰ দৰে ঠিকে আছে সঁচা কথা ক'বলৈ গ'লে ভূতৰ ভিডিঅ' মানে ভূতৰ কথা ক'লে নিজৰে কিবা ভয় লাগি আছে আজিকালি ৰাতি 10টা বজাত মই কেনেকৈ অকলে পেচাব কৰিব ওলাম বে বাৰু এইবিলাক কথা পাত দিয়ক গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালা মই জানো ভিডিঅ'টো চাই ইমান ভাল হোৱা নাই দেন এইটো ভিডিঅ' চাই কিনে চাগে মোক বহুতে ক'ব যে তোৰ অকাত কি যে ডিম্পু তাক ৰ'ষ্ট মাৰিছ চ' শুন ভিডিঅ'টো তোমাৰতো মই এণ্টাৰটেইনমেণ্ট পাৰ্পলৰ কাৰণে বনোৱা হৈছে আৰু এইটো ভিডিঅ'টো ডিম্পু দাও বাছ ধেমালিৰ কাৰণে বনাইছিল আৰু মইতো ধেমালিকে ৰিপ্লাইটো দিছোঁ চ' এইটো কাকো মই পাৰ্চনেল এটাক কৰা নাই আৰু যদি ভিডিঅ'টো ভাল লাগিছে ন দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি থৈ দিবা চ' আৰু কি লগ পাইছোঁ আৰু এটা নতুন ধামাকেদাৰ ভিডিঅ' লৈ তেতিয়ালৈকে জয় আই অসম